দলগাঁৱত সংঘটিত এক চুৰিকাঘাট কাণ্ডৰ সৈতে জড়িত অভিযুক্ত মহিলা সকিনা খাতুন বয়স ৩১ বছৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আটক মহিলাগৰাকীৰ ঘৰ শিয়ালমাৰী অঞ্চলত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অভিযুক্ত সকিনা খাতুনৰ পৰা ঘটনাত ব্যৱহৃত চুৰিখনো উদ্ধাৰ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে প্ৰেমজনিত সন্দেহৰ বাবে এই ঘটনা সংঘটিত হৈছিল। অভিযোগ অনুসৰি চৌহৰা বেগমৰ সৈতে সকিনা খাতুনৰ স্বামী সিদ্দিক আলীৰ অবৈধ সম্পৰ্ক থকা বুলি সন্দেহ কৰিছিল সকিনাই। উল্লেখযোগ্য যে দেওবাৰে নিশা দলগাঁৱৰ ঢেকেৰী গাঁৱত আন্ধাৰৰ সুযোগ লৈ চৌহৰা বেগমৰ ওপৰত চুৰিকাঘাট কৰে সকিনা খাতুনে। ঘটনাৰ পিছতে অভিযুক্ত মহিলা পলায়ন কৰে। পাছত দলগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২ ঘণ্টাৰ ভিতৰতে অভিযুক্ত সকিনা খাতুনক আটক কৰিবলৈ সক্ষম হয়। লগতে চুৰিকাঘাট কাণ্ডত ব্যৱহৃত চুৰিখনো উদ্ধাৰ কৰে আৰক্ষীয়ে।